গা ধুই ধুই প্ৰায় 2 ঘণ্টা হ'বলৈ হ'ল মানে এক্সপেৰিয়েঞ্চ কেনেকুৱা লাগিল মজা লাগিলে বহুত বঢ়িয়া সানসেট আহিছে কি ধুনীয়া বিউটিফুল ৱাও এতিয়া আছো মই চাওক কিমান এটা ধুনীয়া লোকেশ্যনত কিমান ধুনীয়া লোকেশ্যন এখন হৈছে এখন নাও মানে এখন ৰিজৰ্ট হয় নাৱৰ নিচিনা ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো চাওক পুৰা বহুত ধুনীয়া এইফালে ব্ৰহ্মপুত্ৰৰ ভিউ চব দেখা পায় এই লোকেশ্যনটো জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো অলপ আগৰ পৰা ষ্টাৰ্ট কৰিব লাগিব কাৰণ মই প্ৰথমতে গৈছিলোঁ এখন বেলেগ এখন ৰিজৰ্টত মিষ্টিক মায়ং বুলি মৰিগাঁও ডিষ্ট্ৰিক্টত থকা এইফালে চনকা এইফালে পাৰ হয় কিন্তু তাত কিবাকিবি প্ৰব্লেম হ'ল এতিয়া মই এইখন ৰিজৰ্টত আছোঁ আমি আহি পাই গ'লোহি ফাইনেলি বহুত গৰমত এই মানে ইমান 38 ডিগ্ৰী চেলচিয়াছত আহি পালোহি মিষ্টিক মায়াং আজি মোৰ লগত আছে মনটোতো আছে আৰু তাৰ উপৰি আছে মোৰ লগত মানস একদম পুৰা মজাৰ মানুহ এতিয়া আমাৰ এইখন গেটখন দেখাবৰ কাৰণে আকৌ বাইক থৈ ভিতৰত মানে আহি গৈছোঁ ইয়ালৈ বাইককেইখন ইয়াত পাৰ্কিং কৰিলে এখন হৈছে মোৰ বাইক এখন মনটোৰ আৰু এইখন ডিউক 200খন হৈছে মানসৰ ৰিজৰ্টখনৰ মস্ত ডাঙৰ এণ্ট্ৰি এইটো হৈছে ৰিজৰ্টখনৰ ৱাছৰুম মানে মেইন ৱাছৰুম এইফালে লেডিছৰ আছে এইটো ৱাছৰুম এইকেইটা ৱাছৰুমটো পূৰা নিট এণ্ড ক্লিন মানে গোটেই ৰিজৰ্টখন বহুত ধুনীয়া হয় চব চাফাই পাব আপোনালোকে আৰু এইটো হৈছোঁ মই ৰাইডিং জেকেটটো মোৰ নহয় মানসৰ হয় জাষ্ট মই এনেই চাইছোঁ পিন্ধি মই এতিয়ালৈকে কিনা নাই কিনিম আৰু লাহেকৈ ক'ৰবাৰ দূৰণি জেগাত গ'লে এতিয়া আছোঁ মই চাওঁ কিমান ধুনীয়া এটা লোকেশ্যনটো ক'ত আপোনালোকক চব কৈ আছোঁ কিন্তু য'ৰ পৰা মই আহিলোঁ তাত মানে বহুত ফিজটো 1000 এণ্ট্ৰি ফিজ সেইটো কাৰণে আমি তাত নোসোমালোঁ মিষ্টিক মায়ঙত তাৰপিছত এতিয়া আহিছোঁ এখন বেলেগ ৰিজৰ্টখনৰ ডিটেইলছ চব কৈ আছোঁ খালি এতিয়া লোকেশ্যনটো এবাৰ চাই লওক আৰু পূৰা গৰম মুখখন ধুই ল'লোঁ বা বাইকত আহিছোঁ যিহেতু পূৰা ঘামি জামি অৱস্থা বেয়া কিবা এটা খাম বুলি মনত আশা লৈ সোমাইছিলোঁ ৰিজৰ্টখনত কিন্তু ৰিজৰ্টখনৰ যিহে দাম একাপ গাখীৰ চাহৰ দাম 70 টকা একাপ কল্ড কফিৰ দাম 100 টকা আৰু বাকী বস্তুবোৰতো বাদেই দিছোঁ মই বোলো কৃষ্ণহে আৰু আমি ফটোশ্বুট কেইটামান কৰি ল'লোঁ অলপ চলপ সৰু সুৰাকৈ ফটো কেইটামান উঠিলোঁ ইনষ্টাগ্ৰামত চাব পাৰিব আপোনালোকে আইডিটো দি থওঁ এতিয়া আমি ক'ত গৈ আছোঁ মানস মনটো চুইমিং পুলত ক'ত আছে এইটো এতিয়া আছে বোলে ইয়াৰ ওপৰত চুইমিং পুল আমি গৈ আছোঁ আৰু পাহাৰৰ ওপৰেদি হৈছে অৰুণাচল কিন্তু অসমীয়াও জানে ক'বলৈ ইतना সুন্দৰ লড়কা है देखो ना कितना सुंदर এতিয়া আমি যাম ওপৰত ৰিজৰ্টখন হৈছে আৰোহণ ৰিজৰ্ট নামটো চবে চিনি পায় আমি গৈ আছোঁ চুইমিং পুলত গা ধুবলৈ চলো আৰু ইয়াৰ পৰিৱেশটো চাওক নাই এনেই তোমাৰ ভিডিঅ' ফটো এইবিলাকত দেখিয়ে থাকোঁ বহুত মানুহৰ কিমান ধুনীয়া চাওক চব এই গছজোপা নাম কি হয় নাজানো গছজোপা কিন্তু চবফালে এনেকুৱাই গছ আৰু পূৰা ব্ৰহ্মপুত্ৰৰ ভিউটোতো দেখিলেই মই দেখুৱালোঁ পূৰা ধুনীয়া লোকেশ্যন মানে আহিব পাৰে পূৰা ৰিফ্ৰেছমেণ্ট হৈ যাব মাইণ্ড এতিয়া মই পিন্ধি আছোঁ গেঞ্জি পিন্ধাৰ দেখি ভয় নাখাব কাৰণ গৈ আছোঁ চুইমিং পুলত গা ধোৱাৰ কাৰণে ইয়াত আমি সোমালোঁ ইয়াত এণ্ট্ৰি ফিজ 500 লয় 500ৰ হয়তো আপুনি চুইমিং কৰিব পাৰিব নহ'লে গা ধুব পাৰিব আৰু ইহঁত দুটা পূৰা গা ধুই আছে এইফালে আৰু এইটো মনটো গৈ এইটো ইনফিনিটি পুল হয় মজা ভিউ দেখা পায় আৰু মানস আৰু মই আছোঁ এতিয়া গা ধুমগৈ আৰু মানে ইয়াত কটনৰ বস্তু পিন্ধিব নোৱাৰিম মই লৈ অহা নাছিলোঁ এতিয়া খালী কাৰণে ধুব লাগিব আৰু উপায় নাই জীৱনত প্ৰথমবাৰ গা ধুব গৈ আছোঁ চুইমিং পুলত Bye bye guys. Guys, একদম পানীত আছোঁ মই ডুবি উপঙি সাঁতুৰিব নাজানো কাৰণে এইটো লৈ লৈছিলোঁ আৰু গাইজ বহুত বঢ়িয়া লাগিছে বঢ়িয়া এইটো বেছি দূৰ নহয় 4 ফুট মান হ'ব এইটো মনটোতো পাগলা হৈছে জীৱনত প্ৰথমবাৰ আমি সদায় গা ধুওঁ এনেই ধেমালি কৰিছোঁ গাইছ আৰু প্ৰথম নেকি জীৱনত প্ৰথম খুব ফূৰ্তি চাওক পুৰা বডি বিল্ডাৰ পৰা বডি উলিয়াই দিছে
এইটো হৈছে ফটোগ্ৰাফাৰ মিষ্টাৰ মানস ফটোগ্ৰাফাৰ हाय ब्रो ইয় भाई ऐसे उल्टा नहीं नीचे नीचे हां इसको ये डायरेक्ट সাঁতুৰিব নাজানো অৱস্থা বেয়া নাই হোৱা বাৰু কাৰণ 4 ফুট হয় পানী বেছি ওখ নহয় दिखेगा एक बार আমাৰ গা ধুই প্ৰায় 2 ঘণ্টা হ'বলৈ হ'ল মানে ফাউলটা এক্সপেৰিয়েন্স কেনেকুৱা লাগিল মজা লাগিলে বহুত বঢ়িয়া মনটো কেনেকুৱা লাগিল 2 ঘণ্টা সময় আৰু ইয়াৰ পাছত কি আল্টিমেট সানসেট আহিছে কি ধুনীয়া বিউটিফুল ওয়াও গাইস এটা আমি লৈ আছো সানসেটৰ মজা সানসেট চাওক কিমান মজা সানসেট মানে আহিছে এইটো চাগে মোৰ লাইফৰ সবতকে বেষ্ট সানসেট হৈ আছে ইমান ধুনীয়া ভিউ ওয়াও জাস্ট ওয়াও আপোনালোকে আহিব খালি টকাটো বেছি টকা যাব আৰু কিন্তু একো নাই এবাৰ এনজয় কৰিব লাগে লাইফত यस হয় নে কি কোৱা মানস यस ब्रो यस আৰু মোৰ Enjoy. কেমেৰামেন হৈছে মানস for one time yo man এনে মনটো আৰু আমাৰ ইয়াতে আছে বহুত জেগাৰ পৰা আহিছে সঞ্জৰি মধুৰি কলেজ এইটো আমাৰ দাদা বাইদেউসকল আছে আৰু আজি ভিডিঅ'টো ইমানেই আছিল আমি সব এনজয় কৰিলোঁ দিনটো মজাকে আৰু এতিয়ালৈ বাই বাই গাইজ মানস কেনেকুৱা লাগিলে দিনটো বহুত ভাল লাগিছে দেই বহুত ভাল লাগিছে গাইজ So, দিস ওয়াজ আওয়ার এন্ডিং আৰু আপোনালোকে এটা ধুনীয়া can ভিউ enjoy চাই very লওক well. আৰু গাইজ বাই বাই